वेलकम बैक टू माय यूट्यूब चैनल बिंदास पिंकी नतुन এটা ভিডিওত আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু মই আহিছো আজি বাগা বৰ্ডৰলৈ তেন্তে মই আহি গৈছো ভিতৰলৈ আৰু মই আপোনালোকক দেখুৱাই আছো আজি বাগা বৰ্ডৰৰ সকলোখিনি যেহেতুকে হিন্দুস্তান আৰু পাকিস্তানৰ একদম সীমা হয় এটো আৰু মই দেখাইছো আপোনালোকক তেন্তে আপোনালোক এই ভিডিওটো হেকলৈকে চাই থাকক আৰু ভিতৰত যাম আৰু ভিতৰত যে সকলোখিনি আপোনালোকক ধুনিয়াকৈ দেখাই দিছো তেন্তে বলক আৰু চাক এৰে ভিতৰত কি নিব নালাগে ইয়াত লেখা আছে ধুনিয়াকৈ এই আছে কি নিব নালাগে তেন্তে এইখন বৰ্ড চাই পেনে হে এনেকৈ ভিতৰত যাব আৰু এই আছে বাগা বৰ্ডৰ আৰু যি সকলে ভেপি সিট বুক কৰে তেওঁলোকৰ ইয়াত নাম চোৱা হয় কি তেওঁলোকৰ নাম ইয়াত আছে নে নাই এনেকৈ চেকিং কৰা হয় আপোনালোকক বাগা বৰ্ডৰ ভিৰ দেখাইছো ওপৰত ইমান গৰম আৰু ভিৰ চাব নেকি বাগা বৰ্ডৰ চোৱা মই দেখাই দি আছো আপোনালোকে একদম এই দৃশ্যটো দেখিলে আপোনালোকৰ বুকু কপি যাব এয়া সাত লাইন ইয়াৰ পৰা লৈকে तो फाइनली पूरा चेकिंग करे আমি আহি গলো ভিতৰত আৰু ভিতৰত বহুত চেকিং আৰু মুক্ত হয় মাইক্ৰোফোনটো আনিব দিয়া নাছিলে আৰু মই আপোনালোকক দেখাই আছো ইতে যেহেতু ভিতৰত আহি গৈছো তেন্তে আপোনালোকক মই হিন্দুস্তান আৰু পাকিস্তানৰ মেইন বৰ্ডৰ হেখিনি আগে দেখাই ল তাৰ পিছত আমি হিন্দুস্তান আৰু পাকিস্তানৰ প্ৰেড চাম এয়া এই আছে এন্ট্ৰি পইণ্ট আৰু এয়া হৈছে ভিতৰত সোমাই গলো আৰু আপোনালোকে দেখিছেনে এয়া প্ৰথম পতাকাখন হৈছে হিন্দুস্তানৰ আৰু সেকেন্ড পতাকাখন আপোনালোকক দেখাইছো তাৰ পিছফালে যিখন পতাকা আছে দেখিছে আপোনালোকে চাপৰ খুজে সেইখন হৈছে পাকিস্তানৰ কিন্তু এয়া হৈছে মেইন বৰ্ডাৰ এই মানুহ দেখিছে কিমান এয়া সকলে এনেকে ভিতৰত সোমাই গৈছে চেক কৰি আৰু একদম মেইন বৰ্ডাৰ তেন্তে আজি মেইন বৰ্ডাৰ লৈ হিচাপ আৰু মই যিখিনি ঠাইত থিয় দি আছে এইখনি আছে হিন্দুস্তানৰ সীমা আৰু সেইটো পাৰে হ'ব আপোনালোকৰ পাকিস্তানৰ সীমা তেন্তে একদম ওচৰত আহি গৈছে আপোনালোকক দেখুৱাইছো এয়া সীমা পাই গলো আমি ভাৰতবৰ্ষৰ সীমা এইখনে আৰু সীমাত বহি প্ৰেড চাবৰ বাবে আপোনালোকে ইয়াত ফুল চেকিং হ'ব আৰু ফুল চেকিং ইয়াত কৰাব লাগিব আহি আমি ভেপি সিটত বহি গৈছো যেখিনি দেখাই আছো তেন্তে আজি ফাইনালি আপোনালোকে চাই লওক মোৰ ভিডিওটোৰ জৰিয়তে হিন্দুস্তান আৰু পাকিস্তানৰ মেইন বৰ্ডাৰ হয় আৰু ইয়াত অকমান পিছতে হিন্দুস্তান আৰু পাকিস্তানৰ প্ৰেড শুৰু হ'ব ইয়াত
গৰম মোৰ অৱস্থা দেখিছে মোৰ কাপোৰ পুৰা জিকি গৈছে আৰু আহি গৈছে এতিয়া বাহিৰত আৰু এতিয়া বলক গাড়ীৰ লোকেশ্যনলৈকে আমি যাই থাকোঁ তেন্তে আজি ভিডিঅ'টোত এইখিনি আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব একদম নাপাৰিব আজিলৈ বাই বাই